এটা সকলোকে স্বাগতম জনালোঁ। আজি হৈছে শুক্ৰবাৰ। আজি আমাৰ সৃষ্টিৰ হেণ্ডিক্ৰাফ্ট ছ'চাইটিৰ পূৰ্বে যি আমাৰ গোট আছিল, সেই গোটৰ আমি প্ৰথম আৰম্ভণি আগষ্ট মাহৰ পৰা কৰিছিলোঁ। তো আজি বাৰ্ষিক মিটিং আছে সৃষ্টিৰ হেণ্ডিক্ৰাফ্ট কোঅপাৰেটিভ ছ'চাইটিৰ। তাৰে অলপ আলোচনা চলি আছে। অলপ পাছত মিটিং হ'ব, সকলো সদস্য আহিব। আগলৈ দেখাই যাম কি কৰে, কি হয়। কাৰ্যসূচী নিৰ্মাণ কৰি আছে, এইফালে হিচাপ নিকাচত লাগি আছে, এইফালে অলপ আলোচনা চলি আছে। তললৈ যাম, সকলো সদস্য বৌ আহিলে। কি নাই পুস্তকখন বাৰ্ষিক সাধাৰণ সভাখন প্ৰথম বছৰৰ পৰা মানে এতিয়া এইটো বছৰ মানে জুলাই 1ৰ পৰা এতিয়ালৈকে মানে এবছৰ হৈ গৈছে। টুৱেণ্টি টুৰ পৰা 23লৈকে এতিয়ালৈকে এবছৰ হৈ গ'ল। মানে সেইটো আমি কৰিকে চলাই নিছোঁ বা তেনেকৈ আমি সফলতা পাইছোঁ। তাৰ ওপৰতে মানে আলোচনা কৰি হ'ব, তেনেকৈ মানে আগলৈও যাতে আমি চলাই নিব পাৰিম তাৰ বিষয়তে এই এটা বছৰ আমি কাম কৰি গ'লোঁ। তাৰপিছত ভৱিষ্যতে কাম কৰি যাম, তাৰ বিষয়তে মানে মতামত আদৰণি কৰিব সমানেত্ৰী আসন গ্ৰহণ চনৰ দৃশ্য দেখা বাৰ্ষিক সাধাৰণ সভা আৰু প্ৰথম বছৰ সকলৰ লগত সদস্যকেইটা সকলোৰ লগতে চিনাকি কৰিব আছে। বিভিন্ন ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা হৈছিলে। তাৰ ফলাফল বিষয়ে ক'ব বেছি ভাল কৰিলে। নমস্কাৰ। আমাৰ আচলতে ছ'চাইটি গোটটো খোলাৰ পিছতে আমাৰ কিছুমান ছ'চাইটিবোৰ আমাৰ প্ৰভাৱ বিক্ৰী গৈছিলে। তাৰপিছতে আমি গৈছিলোঁ যিটো মানে অল ইণ্ডিয়া মহিলাসকলৰ বাবে এটা ষ্টল মানে অৰ্গেনাইজ কৰিছিলে। তাত আমি গৈছিলোঁ। তাত আমাৰ কিছুমান প্ৰডাকশ্যন আমি দেখাইছিলোঁ আৰু তাত বিক্ৰীও হৈছিলে। বিক্ৰী হোৱাৰ পিছত আৰু কিছুমান অৰ্ডাৰো পাইছিলোঁ। তাত হেণ্ডিক্ৰাফ্টৰো অৰ্ডাৰ আছিলে আৰু হেণ্ডলুমৰ অৰ্ডাৰ আছিলে। সেইখিনি আমি ইতিমধ্যে কিছুমান প্ৰডাক্ট আমি দিলোঁ আৰু কিছুমান তাতে কণ্টেক্ট কৰিব পৰা নাই কাৰণে আমি দিব পৰা নাই। তাৰপিছতে আমাৰ ছ'চাইটিৰ এটা অৰ্ডাৰ আছিলে, যিটো ষ্টুডেণ্টৰ পৰা দিছিলে। সেইটো আমি অলপ কামবোৰ চলি আছে, কিন্তু সম্পূৰ্ণ হোৱাগৈ নাই আৰু সেইখিনিৰ ওপৰত। তাৰপিছত আৰু গুৱাহাটীত আমাৰ এক্সিবিশ্যন গৈছিলে। তাত বাৰু আমাৰ সদস্যা গৈছিলে, কবিতা চেতিয়া বাইদেউ, তেওঁ এতিয়া উপস্থিত নাই। তেওঁ তাৰ বিষয়ে অলপ তেওঁৱে ক'ব পাৰিলে, মই ঠিক নাজানো তাত কি হৈছিলে। তাৰপিছত আহিলে আমাৰ প্ৰডাকশ্যন এতিয়া আমিতো কৰি আছোঁ। তাত অইলৰ অৰ্ডাৰ আছিলে অইলৰ অৰ্ডাৰ আছিলে 5 কভাৰ আমি 350টা কমপ্লিট কৰি অলৰেডি দিছোঁ। তাৰপিছতে আকৌ বেগ অৰ্ডাৰ আহিছিলে। বেগটো আমি আছিলে 200টা বেগ আছিলে, সেইখিনি আমাৰ দিয়া হৈছে এতিয়ালৈকে। তাৰপিছত আকৌ ফ্লাৱাৰ পটটো আমি 5টা এক্সট্ৰাকৈ দিছিলোঁ, এতিয়া আহিছে।
ডাইনিং মেট আমাৰ কাষ্টমাৰ কিছুমানে ইউনিক ইউনিক বস্তু বিচাৰিছিলে, যাৰ কাৰণে আমি কিছুমান বস্তু তেনেকৈ নিজে বনাই মেলি দিয়াও হৈছিলে, সেইখিনি অলৰেডি আমি চেল কৰিলোঁ। আমি মানে প্ৰথমৰ পৰা কৰিছোঁ যে আমাৰ ছ'চাইটিত কি কি চেলৰ কাম কৰি থকাই আছে, তাৰপিছত আমি চেষ্টা কৰিছোঁ আৰু ভাল কাম কৰিবলৈ। কিন্তু সদস্যসকল যিহেতু উপস্থিত নাথাকে, গতিকে সকলোৱে আহিলে সুবিধা সমস্যা এটাই কি সহযোগিতা চবেই কৰে, তেতিয়া আমি ভাল ভাল প্ৰডাকশ্যন কৰিব পাৰিম, ভাল ভাল মানুহক দিব পাৰিম। আৰু এতিয়া মানে যিখিনি আমি প্ৰডাক্ট দিলোঁ অলৰেডি চবেই ভাল পাইছে, গতিকে আপোনালোক সকলোৱে আহিব আৰু কামবোৰ নিয়াৰিকৈ কৰিব বুলি আশা এতিয়াই একে কৰিম। 8,250 টকা। এতিয়া তোমালোকে সভা ইমানতে সমাপ্ত কৰিছোঁ। সভা ভংগ হ'ল, এতিয়া ব্ৰইলাৰ আহিছে, যিহেতু আমাৰ নতুন মেম আহিছে। নতুন মেম বস্তু চাইছে। আজি যিহেতু আমাৰ ছ'চাইটিৰ এবছৰ হ'ল, আপোনাৰ তিতা মিঠা অনুভৱ কৈ যাওক। অনুভৱটো তিতাও হ'ল, মিঠাও হ'ল, বহুত ভাল লাগিলে, বহুত নজনা কথা শিকিলোঁ, যিবিলাক কাম নাজানিছিলোঁ ইয়াত আহি শিকিলোঁ। আৰু আমি ইয়াৰ পৰা অকণমান লাভান্বিতও হৈছোঁ। কি আমিতো আমাৰ তেনেকৈ ইনকম বুলি নাই, চব হাউচ ৱাইফ বা ছোৱালীবিলাকে দেউতাক মাকৰ কমতে খাই আছিলে, কিন্তু এতিয়া যিহেতু আমি অৰ্ডাৰ পাইছোঁ, সৃষ্টিৰ যিটো সমবায় সমিতিত বহুতখিনি অৰ্ডাৰ আহিছে, তাক লৈ আমি কিছুমান ধৰক ইনকমো হৈছে। সেইখিনি কৈছে ছোৱালীবিলাকেও নিজে ধৰক কিবা এটা ল'ব পাৰিছে, বা মোৰ হ'লেও কিবা এটা মই বাচ্ছাটোক দিব পাৰিছোঁ, সেইকাৰণে গৌৰৱ অনুভৱ কৰিছোঁ আৰু নিজক লৈ। ইয়াৰ হাতৰ কামটো মানে ধৰক সকলোৱে জানে, হাতৰ কাম কৰিবলৈ পটককৈ ইজি নহয়, কিন্তু আমি প্ৰশিক্ষণ লৈ ইমানখিনি আগবাঢ়িলোঁ, আমাৰ প্ৰডাকশ্যনবিলাক সকলোৱে আদৰি লৈছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ মেম হেণ্ডিক্ৰাফ্টৰ মেম, ভিডিঅ' বনাই আছোঁ হেৰিয়ৰ কাৰণে, কিবা এটা কওক। আজি প্ৰথম আহিছোঁহে, লগ পাইছোঁ, ভালেই লাগিলে, চবৰ লগত কাম কৰিম বুলি আশা, চবে সহায় সহযোগ কৰিব থাকে আৰু কি ক'ম, ইমানখিনিয়ে কৈ ধন্যবাদ। যিহেতু মেম নতুন হয়, মেমে বনোৱা প্ৰডাক্টবিলাক দেখাই আছে। আপোনাৰ হাতৰ উঠনিখিনি বহুত ধুনীয়া, চালে মেমে দেখাইছিলে এতিয়া। অঁ, এইখিনি প্ৰডাক্ট ন, এইখিনি সেই হেৰিয়ে দেখাইছে হয়নে? এইটো চিচাৰ বটল। প্ৰেচিডেণ্ট কোৱা কিবা এটি। নমস্কাৰ। এই সৃষ্টি সমবায় সমিতিখন ভাল ধৰণে পৰিচালনা কৰি যাবলৈ সহায় সহযোগিতা সদস্যসকলে আগবঢ়াব, নিয়াৰিকৈ আহিব কাম কৰিবৰ কাৰণে, এয়াই কৰিম। ছেক্ৰেটাৰী নমস্কাৰ, মই সৃষ্টিৰ সমবায় সমিতিৰ সম্পাদিকাই কৈছোঁ। মানে আমাৰ এই ছ'চাইটিটো ভালকৈ আগুৱাই যাবলৈ কাৰণে আপোনালোকে ছাপোৰ্ট কৰিব, সকলোৱে এনেদৰে চাই যাব, সকলোৱে মৰম কৰিব। এতিয়া বস্তু পাতি অনা হ'ল, কাৰিকৰৰ যিহেতু অৰ্ডাৰ আছে, আলোচনা চলি আছে। যে প্ৰথমতে কৰি আছিলোঁ চলি আছোঁ আৰু আজিলৈ বাই।